বন্ধুসকল, আজিৰ ভিডিঅ'ত ইংৰাজী প্ৰনাউন্স অসমীয়াত সহজকৈ শিকিম। প্ৰনাউন্স মানে নাউন, নাউনৰ ঠাইত ব্যৱহাৰ হোৱা শব্দ। প্ৰথমে শিকিম আমি আই। আই মানে মই। আই এম আ বয়, মই এজন ল'ৰা। ইউ, ইউ মানে তুমি। ইউ আৰ হেপী, তুমি সুখী। আই মানে মই, ইউ মানে তুমি, হি মানে তেওঁ, চি মানে তাই। ঠিক আছে বন্ধুসকল, তাৰপিছত উই। উই মানে আমি। উই গ' টু স্কুল, আমি স্কুললৈ যাওঁ। দে, দে মানে তেওঁলোক। দে আৰ হেপী, তেওঁলোক সুখী। হি, হি মানে তেওঁ। হি ইজ মাই ফ্ৰেণ্ড, তেওঁ মোৰ বন্ধু। হি বুজাবলৈ আমি যেতিয়া ল'ৰা বা পুৰুষ মানুহ বুজাবলৈ আমি হি ব্যৱহাৰ কৰোঁ। চি, চি মানে তেওঁ। চি ইজ এ গাৰ্ল, তেওঁ এজনী ছোৱালী। চি বুজাবলৈ এগৰাকী ছোৱালী বা মহিলা মানুহক বুজাবলৈ আমি চি ব্যৱহাৰ কৰোঁ। ইট, ইট মানে ই। ইট ইজ এ বুক, এই এখন কিতাপ। ইট যেতিয়া কোনো বস্তুত জীৱ নাই সেই বস্তুটোক বুজাবলৈ আমি ইট ব্যৱহাৰ কৰোঁ। মাই, মাই মানে মোৰ। মাই ফাদাৰ ইজ এ টিচাৰ, মোৰ দেউতা এজন শিক্ষক। মাইৰ অৰ্থ হৈছে মোৰ। আৱাৰ, আৱাৰ মানে তোমাৰ। আৱাৰ নেম ইজ বিউটিফুল, তোমাৰ নামটো ধুনীয়া। আৱাৰৰ অৰ্থ হৈছে তোমাৰ। আৰ মানে আমাৰ। আৱাৰ হাউচ ইজ বিউটিফুল, আমাৰ ঘৰটো ধুনীয়া। আৱাৰ অৰ্থ হৈছে আমাৰ। কোনো এটা বস্তু আমাৰ নিজৰ, সেই বস্তুটো বুজাবলৈ আমি আৱাৰ ব্যৱহাৰ কৰোঁ। দেয়াৰ মানে তেওঁলোক। দেয়াৰ নিউ, তেওঁলোকৰ কিতাপবোৰ নতুন। দেয়াৰৰ অৰ্থ হৈছে তেওঁলোক। দুজনতকৈ বেছি মানুহ বুজাবলৈ হ'লে আমি দেয়াৰ ব্যৱহাৰ কৰোঁ। হিজ, হিজ মানে তেওঁৰ। হিজ নেম ইজ ৰাহুল, তেওঁৰ নাম ৰাহুল। হিজৰ অৰ্থ হৈছে তেওঁৰ। হেয়াৰ, হেয়াৰ মানে তেওঁৰ। হেয়াৰ নেম ইজ অনন্যা, তেওঁৰ নাম অনন্যা। হেয়াৰৰ অৰ্থ হৈছে তেওঁৰ। কোনো এটা মহিলা বা ছোৱালীক বুজাবলৈ আমি হেয়াৰ ব্যৱহাৰ কৰোঁ। ইটছ, ইটছ মানে ইয়াক। ইটছ ড'ৰ ইজ অপেন, ইয়াৰ দুৱাৰ খোলা আছে। ইটছৰ অৰ্থ হৈছে ইয়াৰ। মি, মি মানে মোক। প্লিজ হেল্প মি, অনুগ্ৰহ কৰি মোক সহায় কৰক। মিৰ অৰ্থ মোৰ। মোৰ কোনো এটা কাম কৰাবলৈ মি ব্যৱহাৰ কৰোঁ আমি। ইউ, ইউ মানে তোমাক। আই চি ইউ, আমি তোমাক দেখিছোঁ। ইউৰ অৰ্থ হৈছে তোমাক। আছ, আছ মানে আমাক। ইউ হেল্প মি আছ, তুমি আমাক সহায় কৰা। আছৰ অৰ্থ হৈছে আমাক। দেম, দেম মানে তেওঁলোকক। ইউ হেল্প মি দেম, তুমি তেওঁলোকক সহায় কৰা। দেমৰ অৰ্থ হৈছে তেওঁলোক। হিম, হিম মানে তাক। আই ছ' হিম য়েষ্টাৰডে, মই কালি তাক দেখা পাইছিলোঁ। হাৰ, হাৰ মানে তাইক। আই মিট হাৰ য়েষ্টাৰডে, মই কালি তাইক লগ পাইছিলোঁ। উদাহৰণ দুটা চাই লওঁ। আই ছ' হাৰ, মই তাক দেখিছিলোঁ। প্লিজ হেল্প মি হাৰ, অনুগ্ৰহ কৰি তাইক সহায় কৰা। ইট, ইট মানে ইয়াক। প্লিজ গিভ ইট টু মি, অনুগ্ৰহ কৰি ইয়াক মোক দিয়ক। আই ফাউণ্ড ইট য়েষ্টাৰডে, মই কালি ইয়াক বিচাৰি পাইছিলোঁ। ঠিক আছে।